নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টো কেৱল 18 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবে বনোৱা হৈছে। 18 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে এই ভিডিঅ'টো অনুগ্ৰহ কৰি নাচায় যেন। লগতে জনাওঁ যে দৰ্শকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ'বোৰ বনোৱা হৈছে। তো বন্ধুসকল, আহক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ক'লৈকো আঁতৰি নাযাব, শুনি থাকিব শেষলৈকে। ধন্যবাদ। নাম্বাৰ 1 কুৱেশ্যন, বিয়াৰ প্ৰথম নিশা মহিলাজনীখন কিয় চেলেকিব লাগে? তাৰে এনচাৰটো হ'ল কিয়নো জনীখন চেলেকিলে মহিলাসকল বেছি উত্তেজিত হয়। নেক্সট কুৱেশ্যনটো হ'ল ছোৱালীবোৰে জনী চেলেকিবলৈ দিবলৈ কিয় বেয়া পায়? তাৰে উত্তৰটো হ'ল লাজৰ বাবে, সিহঁতৰ লাজবোৰ বেছি। নেক্সট কুৱেশ্যনটো হ'ল এজনী গাভৰু ছোৱালীক প্ৰথমবাৰ সম্ভোগ কৰোঁতে কি কৰিলে অধিক উত্তেজিত হয়? তাৰে এনচাৰটো হ'ল নতুন যৌৱন উঠা গাভৰু ছোৱালীক প্ৰথমবাৰ যদি কোনো পুৰুষে মিলন কৰিব বিচাৰে তেনেহ'লে সিহঁতক অধিক উত্তেজিত কৰিব পৰা অংগটো হ'ল স্তন। নেক্সট কুৱেশ্যনটো হ'ল কিমান বয়সৰ ছোৱালী পুৰুষৰ লিংগ চুপিবলৈ বেছি আগ্ৰহী? তাৰে এনচাৰটো হ'ল বহুসকল ছোৱালীয়ে পুৰুষৰ লিংগ চুপিবলৈ নিবিচাৰে বা ঘিণ কৰে, কিন্তু 18 বছৰৰ পৰা 20 বছৰ ভিতৰৰ ছোৱালীবোৰে মিলনৰ আগে আগে পুৰুষৰ লিংগ চুপিবলৈ বেছি আগ্ৰহ কৰা দেখা যায়। এই বয়সৰ ছোৱালীক পুৰুষে লিংগ চুপিবলৈ ক'লে বেছি বেয়া নাপায় আৰু চুপি পুৰুষজনৰ লিংগ টাইট কৰিব বিচাৰে। লাষ্ট কুৱেশ্যনটো হ'ল আনৰ মাইকীয়ে কেতিয়া আপোনাক নিজে চুটিবলৈ দিব? তাৰে উত্তৰটো হ'ল যেতিয়া নিজৰ মতাইৰ সৈতে মিলন কৰি সন্তুষ্ট নহয় আৰু তেওঁৰ প্ৰতিয়ে সন্তুষ্ট কৰিব নোৱাৰে তেতিয়া। তো বন্ধুসকল, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, লাইক কৰিব আৰু এই ভিডিঅ'টো ভাল লাগিছে তেন্তে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। লগতে আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম ঠিক এনেকুৱা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে অপেক্ষা কৰক। ধন্যবাদ।